Assamese book. Okay, ma'am. আপুনি কৈছিল কি পৰীক্ষাত আমি বুলি যাবনে? ঠিক মনত পেলাইছা। আজি মই তোমালোকৰ পৰীক্ষা ল'ম কাৰণে বহি ওলাই পিনি ৰেডি হোৱা। অ'কে মেম। আৰু একো চিটিং কৰিব নোৱাৰো। ঐ পল্লৱী, চাহ খাই উদঙীয়া আছে তোৰ টেবুলত লৈ আনো নেকি? নালাগে মা, ডাইনিং টেবুলতহে খাম। তুমি খালি ডাইনিং টেবুলত খালা। মই অকণমান দেৰি ভিতৰত আহিছো। কি? মই এইবোৰ একো খুলিব নোৱাৰো। এইমাত্ৰ এয়া বুলি কৈছো। পল্লৱিকা, পিছফালে কিবা ছেটিং কৰি আছে নেকি? নাই, মেম। মোৰ মায়ে চাহ খাব মাতিছিল। Okay, student, now first class is over now. Thank you, ma'am. Bye bye. প্ৰথম ক্লাছতে over হৈ গ'লে। ভালো। মায়ে নহয়, অনলাইন ক্লাছ কিবা টাইমতে ডিষ্টাৰ্ব কৰিছে। এতিয়া মেমে গম পালে নে কি মই সেই চিটিং কৰি আছো বুলি? হয় পল্লৱিকা, ল চাহ খাই ল। কমন বনাই দিছো। তুমি অনলাইন ক্লাছত মোক কিয় ডিষ্টাৰ্ব কৰানো? নকৰিবা নহ'লে মেমে মোক আজিও ক্লাছ থৈছে। মোক নহ'লে মেমে ভাবিল চাগে কি মই চিটিং কৰি আছো বুলি। কিয়নো কৈ দিয়া? মই নাজানো ন, মই ভাবিছো কি তই গেমে খেলি আছো নেকি। হ'ব দে, এতিয়া ভাতখিনি খাই ল, নহ'লে ঠাণ্ডা পৰি যাব। গেম খেলে মোক মই যাওঁ এতিয়া অনলাইন ক্লাছ কৰিব। তুমি মোক আকৌ ডিষ্টাৰ্ব নকৰিবা আকৌ। দে হ'ব দে, যা। এতিয়া মই আকৌ কি কৰো? এই কামকে কওঁ দে। ফ্ৰেণ্ডছ, আজি আমাৰ যদি খণ্ডখন যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাব একদমেই নাপাহৰিব। Thanks for watching. দেখি কিনে নিশ্চয় মোক গমে পাই গৈছে কি মোৰ চৰ্দি হৈ আছে। Okay friends, bye bye.